সরকার সলনি হল, মন্ত্রী সলনি হল, কিন্তু সলনি নহল দলং। 15 বছৰ শাসনৰ গাড়ীত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত স্থাপন কৰা হৈছিল এই দলংখনৰ আধাৰশিলা। এই দৃশ্য বজালি ভবানীপুৰৰ পূব লোৱাহুৰৰ। ভবানীপুৰৰ বিধায়ক আব্দুল কালাম আজাদ দেৱে প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰি আহিছে ভবানীপুৰবাসীক। আপোনাৰ অহা-যোৱাত কিমান কষ্ট হয়? কষ্ট মানে এখন দলঙৰ কথা ক'বলৈ গ'লে আমাৰ বয়স শেষ হৈ যাব, কিন্তু কাহিনীটো শেষ নহয়। এই দলংখনত তাৰমানে কিমান কণ্ট্ৰেক্টাৰ কিমান কি আহি কেনে শুনা পাওঁ যে কাম আহে বাটখন মাথন অলপ মানে কোদালেদি চাচি থৈ যায়। স্কিমবোৰ কিমান 20 লাখ, 15 লাখ, 40 লাখ, 2 কৰোৰ এনেকৈ বহুত স্কিম অহা বুলি শুনা পাইছোঁ। ইয়াৰ আগতে তাৰমানে আমাৰ ইয়াতে স্থানীয় ঠিকাদাৰ জামাল চৌধুৰী তেখেতে কাম কৰা অৱস্থাত তাৰমানে এখন খান্দি এইখিনি কৰি থৈ কেনে আজি 4 বছৰ হ'ল, তাৰ কোনো খবৰ নাই। আৰু দ্বিতীয় কথা হৈ পৰিল মানে এখন বাটৰে বহুত ডাঙৰ মন্ত্ৰী আহি গৈছে। ৰকিবুল ডাঙৰীয়া, আমাৰ নজৰুল ডাঙৰীয়া, তাৰপিছত বদৰুদ্দিন আজমল, ইয়াতে বহুত কোনোবাই মিটিং কৰি গৈছে, কিন্তু বাটৰ কথা কাৰো মনত নাই। সময়ত খালি ইলেকশ্যন আহিলে তাহাঁতক দেখাব, তাৰপিছত কাৰো খবৰ নাপাওঁ। গতিকে এতিয়া আমাৰ আহ্বান থাকিল তাৰমানে হিমন্ত ডাঙৰীয়াৰ ওপৰত এই বাটখনৰ যাতে ওপৰত নজৰ দিয়ে। এই বাটখনে অকল এই বাটে নহয়, তাৰমানে এই ভবানীপুৰ আমাৰ বৰপেটা ৰোডলৈকে যাব পাৰে। আৰু এইখন বাট তাৰমানে আমাৰ PW হয়, এনেহেন বাট নহয়। এতিয়া আমি য'তে দেখা পাওঁ দিলে চাপৰে বাট হোৱা দেখা পাওঁ। এইটো 25 বছৰ আগৰে বাট। এইটো বাটৰে বাছ এটা সময়ত গাড়ী ট্ৰাক চলিছে। এইটো সময়ত এতিয়া তাৰমানে চাইকেল ঠেলাৰে যাৱাৰ অৱস্থা নাই। ইমান মানে পৰিৱৰ্তন হৈছে আমাৰ বাটখনত। আৰু আমাৰ মুখ্য নেতা থকা মানে কি বহুত নেতাই আছে ক'বলৈ গ'লে, কিন্তু কাৰ্যকালত এটা নেতা নাই, দেখা নাপাওঁ। এইবোৰ কথা ক'বলৈ, শুনিবলৈ বা ক'ৰবাত জনাবলৈ এইখিনি মানুহ আমি লগ নাপাওঁ। আপোনালোকৰ ইয়াৰ মানে বিধায়কজনৰ নামটো? আমাৰ বিধায়কজনৰ নাম আবুল কালাম। তেখেতে ইয়াত আহিছে, মানে আহে, মাজে আহে। মুঠতে তাকো বহুতবাৰ আহ্বান জনাও হৈছে। ফাৰ্ষ্টতে সি কৈছে যে এইটো স্কিমটো মোৰ ধৰিব লগা নাই বা মই নোৱাৰোঁ সেনেকা বুলি কৈছে। এইটো MPৰ বুলি কৈছে। MPটো আমাৰ নৱকুমাৰ হীৰকৰণীয়া, তেখেতকতো দেখাই নাপাওঁ। ভোটটো দিছে আমাৰ চবেই। তাক যদি তাতো কাৰ্যকাল শেষ হৈ গ'ল, তাৰ নামটো লৈ লাভ নাই আৰু এতিয়া তাকো কোন আহে তাৰপিছতে গম পাম। এইখিনি আমাৰ আহ্বান থাকিল যে ৰানিং অৱস্থাত আমাৰ BJP চৰকাৰ আছে, তেখেতে যাতে বাটটোৰ ওপৰত নজৰ দিয়ে। আৰু ইয়াত যিকোনো মুহূৰ্তত জৰুৰীকালীন ৰোগী হ'ব পাৰে, আপোনালোকে ইয়াৰ এম্বুলেঞ্চ আহিব নোৱাৰে? নাই, এইটোতো বহুত অসুবিধা। খালি এম্বুলেঞ্চৰ কাৰণে নহয়, আপোনাৰ এইটো বাটেৰে আমাৰ বহুত ল'ৰা ছোৱালী ভবানীপুৰ স্কুলত যায়, সৰু কণ বাচ্চা চলিও যায়। মাজতে আপোনাৰ গাড়ী এখন দুখনত পৰিও গৈছে, দুখও পাইছে। এই দলংখনৰ ঠিকাদাৰ জামাল চৌধুৰীয়ে আধা কাম এৰিয়েই তেওঁৰ দায়িত্ব সামৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনত সম্পূৰ্ণ নোহোৱা এইখন দলং BJP চৰকাৰৰ দিনত সম্পূৰ্ণ হ'বনে, সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্ণালিষ্ট কংকন দাস আৰু নিপু ডেকাৰ সহযোগত ভবানীপুৰৰ পৰা অনিৰুদ্ধ দাসৰ ৰিপৰ্ট, প্ৰাইম টাইম নিউজ।